আৰম্ভণিটো চাই তোমালোকে গম পালাই যে আজিৰ ভিডিঅ'টো গৰম হ'ব, গতিকে তোমালোকে হেডফোনডাল ব্যৱহাৰ কৰা আৰু 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ'টোৰ পৰা 10 ফুটমান আঁতৰত থাকা। আচ্ছা, কাৰণ ভিডিঅ'টোৰ মাজত অলপ বেয়া কথা ওলাব। ঠিক আছে। আৰু ইমানখিনি কৈ দিয়াৰ পিছতো যদি তোমালোকে ভিডিঅ'টো চাই দিয়া, চোৱাৰ ফলত যদি ঘৰৰ মানুহে আধা বেনাৰ কোব দিয়ে, তেতিয়াহ'লে মোৰ পেজটোৰ লগতে মোৰ কোনো দায়িত্ব নাথাকে। ধন্যবাদ। আচ্ছা ল'ৰাবিলাক, তোমালোকৰ ছোৱালীবিলাকক বেছি ভাল লাগে নে বোৱাৰীবিলাকক? क्या बात कर रहे हैं? কল কৰি থাকা আকৌ, সেইকাৰণে উত্তৰটো দিবা দে কমেণ্ট কৰি। ছোৱালী বেছি ভাল লাগে নে বোৱাৰী? এইটো এনচাৰৰ কাৰণে তুমি ফেচবুকত ভিডিঅ'টো বনাই আপলোড কৰি দিলা যে এনচাৰটো লাগে। গতিকে ৰাইজৰ হয় মই তোমাক এনচাৰটো দি দিছোঁ, তুমি একদম কাণখন এনেধৰণত খুলি লৈ ভালদৰে শুনি লোৱা। আচলতে তোমাৰ প্ৰশ্নটোৰ প্ৰথমটো উত্তৰ হৈছে যেনে তুমি ধৰি লোৱা ছোৱালীজনী হৈছে নতুন গাড়ী, যেনে বোৱাৰীজনী হৈছে পুৰণা গাড়ী, ডেকা ল'ৰাবোৰ হৈছে নতুন ড্ৰাইভাৰ আৰু বিয়া পতাবোৰ হৈছে পুৰণা ড্ৰাইভাৰ। মানে একদম নতুনে পুৰণাই এক্সপেৰিয়েঞ্চ থকা ড্ৰাইভাৰে হয়। আচ্ছা, যিহেতু উত্তৰটো বিচাৰি ফেচবুকত ভিডিঅ'টো আপলোড কৰিছা, গতিকে তুমি এতিয়া মনোযোগ দি শুনাটো একদম পুৰা দৰকাৰী কথা। এক নম্বৰ কথাটো হ'ল নতুন ড্ৰাইভাৰটোৱে যেতিয়া নতুন গাড়ী এখন চলায় তেতিয়াহ'লে এক্সিডেণ্ট হোৱাটো সম্ভাৱনা আছে। আচলতে কিয় কথাটো ক'লোঁ জানানে তুমি? নতুন ড্ৰাইভাৰটোৱে যেতিয়া নতুন গাড়ী এখন পাই যায় তেতিয়াহ'লে পূৰা দবাবলৈ চেষ্টা কৰে। কোনোবা মানা কৰিলেও কেতিয়াও নামানে, ই একদম পূৰা দবাবই এনেকুৱা ধৰণত দবাব হয়তো গাড়ীখন পিছদিনাখন ষ্টাৰ্টে নহ'ব। আচলতে এইকাৰণে নতুন ড্ৰাইভাৰবোৰে যিমান পাৰে পুৰণা গাড়ীবোৰ বিচাৰি ফুৰে। समझ गया। কাৰণ পুৰণা গাড়ীবোৰ অকণমান স্পীডত দবাই দিয়াৰ পিছত ক'ৰবাত যদি অকণমান গণ্ডগোলো হৈ যায় তেতিয়াহ'লে আগৰ মালিকজনে অকণমান মেজাৰমেণ্ট কৰি চম্ভালি ল'বগৈ পাৰে। प्यारी समझ गई। কাৰণ মালিকজনো বুজি পাব মই কালি পৰহি অকণমান বেছিকৈ চলোৱাৰ বাবে হয়তো আজি গাড়ীখন খেলি মেলি কৰি আছে নেকি বুলি আকৌ গেৰেজলৈ লৈ যোৱা ব্যৱস্থাটো অতি সোনকালে কৰিব মানে। আৰু পুৰণা ড্ৰাইভাৰবিলাকৰ এটা কথা আছে, এহেঁতি ডেইলি নতুন গাড়ী বিচাৰে। কাৰণ কিমান জোৰত চলাব লাগে আৰু ক'ত কেনেকৈ ব্ৰেক মাৰিব লাগে সকলোবোৰ গম পায়। সেই গতিকে পুৰণা ড্ৰাইভাৰবোৰে ডেইলি নতুন গাড়ী বিচাৰি ফুৰে। আৰু এতিয়া বাদ বাকী তুমি বুজিছা নাই গম নাপাওঁ, কিন্তু বুজাই সুন্দৰকৈ বুজিছে, সেইটো কাৰণে মোৰ বেছি ভাল লাগে। আৰু যদি তোমাৰ বুজাত কিবা এটা খেলি মেলি হৈছে তেতিয়াহ'লে মোৰ মেছেঞ্জাৰলৈ যাবা, ফোন নম্বৰটো দি থবা। কেনেকৈ গাড়ী চলাব লাগে, কোনটো সময়ত চলাব যাব লাগিব, মোক মাতি দিলেও মই গুচি যাব পাৰিম, কাৰণ মই অকণমান এক্সপিৰিয়েঞ্চ থকা ড্ৰাইভাৰ হয়। এটা কথা কি জানানা, ল'ৰাবিলাকৰ ভাগ্য কিন্তু খুবেই ভাল। अच्छा, সৰুতেও খাব পাৰে আৰু ডাঙৰ হ'লেও খাব পাৰে। কোৱাচোন কি? কমেণ্ট কৰি জনাবা। ৱাহ কেলা, তই বৰ বেলেগ ধৰণৰ পাখৰি ছোৱালী দেই। তই বহি বহি বৰ বেলেগ বেলেগ ধৰণৰ ৰচনাবোৰ ৰচি থাকিব পাৰ দেখোন। হেৰৌ, সৰু হওঁতে মই মাৰ গাখীৰ খাই ইমানটোলৈ ডাঙৰ হ'লোঁ, কিন্তু এতিয়া ডাঙৰ হোৱাৰ পিছত এতিয়া গাখীৰ বিচাৰিলে জানো কোনোবা দিব? যদি তুমি দিয়া তেতিয়াহ'লে কৈ দিয়া, তোমাৰ এড্ৰেছ বিচাৰি বিচাৰি গৈ তোমাৰ পৰাই খাই আহিমগৈ। পিছে খোৱাবানে তুমি? কিন্তু এটা কথা আকৌ, খামো খাম, পেট কেলা ফুলি নহালৈকে ময়ো আকৌ খেলাই এৰি থৈ অহা মানুহ নহয়, একদম ফুলাইহে আহিমগৈ। মই এতিয়াহে গম পালোঁ তাই এনেকুৱাবোৰ প্ৰশ্ন লৈ ভিডিঅ' বনাবলৈ নাহে, তাই পাৰিব কেলা খুৱাব। চাইজ যিটোহে দেখিছোঁ, কেলা খাই অন্ত কৰিব কোনো নোৱাৰিবই চাগে। এটাই কথা গাই, কিন্তু মই মানি ল'লোঁ ডবল ডবল বনাই থৈছে যে ল'ৰাবিলাকৰ ভাগ্য সৰু হওঁতেও খাবলৈ পায়, ডাঙৰ হওঁতেও খাবলৈ পায়, মানে তাই খুৱাব। চাইজ দেখিয়ে গম পালোঁ যে তাই খুৱাব, সুদাই নেৰো কেলা, যামেই যাম। এটা ফিগাৰ একদম পাল্টি গৈছে। চবে কৈ থাকে মই বোলে সৰু, মোৰ বোলে সৰু সৰু, সেইকাৰণে জিম কৰি চাওঁ, এদিনতে একদম ফিগাৰ চেঞ্জ কৰি দিছো। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। এয়া ফিগাৰ দেখছা কেনেকা হৈছে ফিগাৰ? গাইজ তোমালোকে বেয়া চেয়া নাপাবা, তোমালোককো মই এটা প্ৰশ্ন সোধোঁ। তাৰ ফিগাৰটোতো বহুত ডাঙৰকৈ বনাই থৈছে, কিন্তু আমি 10 লিটাৰৰ বাল্টি এটা লৈ ভাল ধৰণে যদি খীৰাই দিওঁ ফুল হ'বগৈ নাই বাৰু?
কিন্তু এক যিটোৱে বিয়া পাতিব তাৰ কিন্তু একদম কপালখন এখন কপাল নহয় এখন কেলা চোতাল হৈ পৰিব বেছি বেছিয়ে খাই থাকিব পাৰিব কেলা গাখীৰ